নমস্কাৰ কথন এটা বিশেষ অনুষ্ঠানলৈ আপোনালোক আটাইকে মই আদৰণি জনাইছো আৰু আজি আমাৰ মাজত আছে অল পাৰ্টি হিলছ কনফাৰেন্সৰ হিল লিডাৰ্ছ কনফাৰেন্সৰ সভাপতি জন ইংটিক কাঠাৰ আৰু কাঠাৰ সাহেব আপুনি কেতিয়া ইয়াৰ ডিসি আছিল কামৰূপৰ আনডিভাইডেড কামৰূপ হয় 91 to 93 91 to 93 তেখেতে আনডিভাইডেড কামৰূপৰ ডিসি আছিলে ডেপুটি কমিশনাৰ আছিলে গতিকে এতিয়া তেখেতে এই যেটো সংগঠনৰ কথা কলো অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স তেখেতে এই ৰাজনৈতিক সংগঠনটোক নেতৃত্ব দি আহিছে আজি কিমান বছৰ হ'ল এতিয়া 9 বছৰ হ'ল 9 বছৰ গতিকে আজি তেখেতৰ লগত আমি বিভিন্ন কথা পাতিম এতিয়া মই আপোনাক এই অনুষ্ঠানটোলৈ আদৰণি জনাইছো থ্যাংক ইউ আৰু মোৰ প্ৰথম প্ৰশ্নটো হৈছে 6 শিডিউল আছিল তাৰ পিছত আপোনাৰ এসময়ত কাৰ্বি আংলং অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল জয়ন্ত ৰংপি হলিৰাম টেৰাং তেওঁলোক তাৰ নেতৃত্বত আছিল আৰু এই তেতিয়াৰ পৰা এতিয়ালৈকে দুটা কথা এটা হৈছে স্বাধীনতাৰ পিছত কাৰ্বি সকলৰ তেওঁলোকৰ উন্নতিৰ কাৰণে চৰকাৰে কি কৰিলে আৰু 6 শিডিউলৰ পিছত আপোনাৰ যে তেওঁলোকে অটোনমাস কাউন্সিলত আছিলে জয়ন্ত ৰংপিয়া হলিৰাম টেৰাং কিমান বছৰ আছিল তেওঁলোক 15 বছৰ 15 বছৰ not a small period long time আৰু এতিয়া যে ভাৰতীয় জনতা পাৰ্টিৰ যেটো শাসন কালত এই তিনটা ফেজৰ আপুনি এটা সমু আভাস যদি আমাক দিয়ে সমু বৰ দীঘল নহয় সমু আভাস এটা যদি দিয়ে এটো আমাৰ দৰ্শকসকলে জানি ভাল পাব কাৰ্বি আংলং ক্ৰিয়েশ্যন কৰাটো 1951ত বুলি নহয় এই তাৰ আগৰ পৰা আছিল আমাৰ ৰজা আছিল ৰজাৰ আন্দাৰতে চলি আছিল এই আমাৰ কাৰ্বি ৰজা থাকা কাৰণে ব্ৰিটিছসকলে তেতিয়া যেতিয়া 1826 চনত যেতিয়া ইয়াণ্ডাবু সন্ধি সহি কৰিলে সেই পাছত কাৰ্বি সকলক দেখি পেলাই ৰজা সকলৰ লগত আলোচনা কৰি মোস্ট লাইকলি লিডাৰ্ছ সকলক লগত আলোচনা কৰি এটো মিকিৰ হিলছ ট্ৰেক বুলি দিলে মিকিৰ হিল ট্ৰেক এটো 1870 বুট হয় এটো দিছিল তাৰ পৰা এটো আমাৰ কাৰ্বি আংলং চলি আছিল তেতিয়া মিকিৰ হিলছ বুলি কৈ থাকে তা 1951ত স্পেশালি এটা কলে 1949 46 47 48 49 যেতিয়া কনস্টিটুয়েন্ট অ্যাসেম্বলি ডিবেটস হৈছিল হয় তাতে আমাৰ প্ৰপোজাল গৈছিল প্ৰপোজালটো পঠাইছিল আমাৰ লেট স্যামসন সিং ইংটি মোৰ আঙ্কল হে হয় আমাৰ একে গাঁৱৰ মোৰ আঙ্কল হে হয় he was the second graduate from Karbi Anglong educated from Bengal তেওঁৰ কৰাৰ কাৰণে কাৰ্বি আংলং মিকিৰ হিলছ ডিস্ট্ৰিক্ট অটোনমাস কাউন্সিল হৈ গল এই আন্ডাৰ দ্য 6 শিডিউল এই কথাটো হৈছে তাতে এটা প্ৰবলেম তাতে এটা ডাঙৰ এটা কথা অটোনমাস কাউন্সিল কনস্টিটিউট কৰিছে আন্ডাৰ দ্য 6 শিডিউল 6 শিডিউল ইজ এ মিনি কনস্টিটিউশন এইটোকে ডাঙৰ এটা যিটো হেতু কনস্টিটিউশন হিসাবে যদি নলয় তেতিয়াহলে এটো মিনিংলেস হৈ যায় অৰ্থ একো নোহোৱা হৈ যায় সেই কাৰণে যেতিয়া কনস্টিটিউশন বুলি কৰিলে মিনি কনস্টিটিউশন এটা মিনি কনস্টিটিউশন বুলি কলে মিনি দেশ নহয় জানো হয় আগৰ দিনতো আমি ইন্ডিপেন্ডেন্ট আছিলো 1826 অৰ আগত সেই কাৰণে a kind of a semblance of independence to ৰাখিবলৈ কাৰণে এই 6 শিডিউলটো বনাইছিল কাৰণ তেতিয়া নাগা সকলে ইণ্ডিয়াৰ ভিতৰত হুমাবলৈ বিচাৰা নাছিল
খাচী সকলো ইণ্ডিয়াৰ ভিতৰত সোমাবলৈ বিচৰা নাছিল আমাৰ কাৰ্বি ৰজাও বিচৰা নাছিল গাৰো ৰজা সকলো বিচৰা নাছিল মিজো সকলো বিচৰা নাছিল নিবিচৰা কাৰণটো আগৰ পৰাটো আমি ইণ্ডিপেণ্ডেণ্ট আছিলোঁ কিন্তু আমি ভালৰ কাৰণে ইণ্ডিয়া একে গোট হৈ থাকিব লাগে বুলিহে আমি জইন কৰিলোঁ নহয় জানো হয় আৰু তেওঁলোকক মানে স্থানীয়ভাৱে তেওঁলোকক যথেষ্টখিনি ইণ্ডিপেণ্ডেন্স দি অটনমি আৰু ইণ্ডিপেণ্ডেন্স দি এইটো হাফ ইণ্ডিপেণ্ডেন্স বুলি ক'ব পাৰোঁ অটনমিটো ছেমি ইণ্ডিপেণ্ডেন্স ইণ্ডিপেণ্ডেন্স থাকি পেলাই এইটো আমাক কনষ্টিটিউশ্যন বুলি ক'লে it is a legal framework for building or constructing a country. Constitution is not a reservation law. Etu dangor bhul buja amar tribal hokolu bhul buje amar ohomotu bhul buja ei kotha tu 6th schedule te ta reservation law boli bhabe etu nohoy it is for building a country. It is a country boli nokoy it is to semi country these are certain guidelines it's a frameworks and guidelines for the development of a particular area protection and development of a particular area etu tar pichot gotike এটা 6th schedule দিলে নহয় তেতিয়া 6th schedule অটনমি বুলি কৈছে যেতিয়া গোটেই যিমান ল বনাব লাগে আমাৰ কাউন্সিলহে বনাব লাগে কাউন্সিলতে ডিফুট বহি কাউন্সিলতেহে বনাব লাগে বা শিলঙতে বনাব লাগে বা আইজলতে বনাব লাগে বা তুৰাতে বনাব লাগে এনেকা আছিলে কিন্তু আমাৰ ভুল বুজাৰ কাৰণে যে এম নিখলছৰই বুজিছিল ডাক্তৰ আম্বেদকাৰ বুজিছিল আৰু কেইজনমান তাত যিবিলাকে কনষ্টিটুৱেণ্ট এছেম্বলিত আছিলে তেওঁলোকে বুজিছিল আৰু বুজা কাৰণে তেওঁলোকে সেইটো বনালে কিন্তু তেওঁলোকে বুজা নিচিনা আমাৰ মানুহ নুবুজিলে আমি যেটো আইন বনাব লাগে paragraph 2 sub paragraph 7 not একেবাৰে ফান্ডামেন্টাল ল এটা for preparation of voter list and conduct of election of the council not MLA কথা কোৱা নাই MP কথা কোৱা নাই MLA আৰু MP election to আমাৰ representation of people's act মতে কৰা হ'ব হেতুটো আমাৰ একো আপত্তি নাই এটো কাউন্সিলৰ ইলেকশন to আমি ল বনাব লাগিছিল কাউন্সিলে বনাব লাগে ইয়াতে ডিফুটে বনাব লাগে এইটো নুবুজা কাৰণে আমাৰ ASDC হক বা তাৰ পাছত এক্সট্ৰিমিষ্ট বিলাক এই কামটো দিল্লী লৈ গৈছে তাৰ মানে power to surrender kori toise you have surrendered your power yes surrender you should have made your autonomous council much more independent yes and autonomous instead of that you have surrendered it to the Delhi they demand for more autonomy kintu they brought less autonomy karon power to surrender kori dile kan tumalok khakon korar tumaloke nije nijoke khakon korar jitu scope asile under the provision of 6th schedule hetu tumaloke nokorila nokori tumaloke etia constituency keita hobo a period of the council kiman bosor solibo ebilako paragraph 2 sub paragraph 6 ote sob likha ase in detail kintu eitu kunu no follow no korile hei karonote eitu he asolote although ene bhabile apuni ei election pata aru voter list kotha he etu ki protection buli bhabibo pare kintu democratic country to voter list bonua aru election pata etu asol independence etu asol autonomous power asol power for protection eta moi jodi if I want to go little deeper into it je apuni jitu koise je as per the provision mane autonomous council or apnar 6th schedule or jitu provision hey 6th schedule provision to how is it different from the general apnar a people's representative act mane jitu election or jitu kotha tar logot air parthokyo to ki parthokyo eku nai only level is different whereas people's representation act is for the whole of India and this 6th schedule law to be made by us by the council itself is for the council area by ourselves since it is autonomy auto means self na self nijor self hey karone law to nije banabo lage buli eitu hey karone etu level to he difference kintu
nature of working to the same thing. Okay. ঠিক আছে এতিয়া গতিকে মই যেটো প্ৰশ্ন খুধিলো যে স্বাধীনতাৰ পিছত আৰু এই যে ধৰক এটা 15 বছৰীয়া শাসন কালত এছডিসি যেটো টেট কৰিলে টেট কাৰ্বি ৰাইজে কাৰ্বি জনসাধাৰণে সেই সময়ত কি হল তেওঁলোকৰ কিমান উন্নতি হল বা কি হল কি নহল হেইটো এতিয়া হসা কথা কলে কিছুমানটো বেয়া পাব পাৰে পাইছিলে কিন্তু আমি কৈ থকা কাৰণে এতিয়া কাৰ্বি আংলঙত বেয়া নাপায় আৰু বুজিলে তেওঁলোকে সি এএছডিসি সকলে এমওইউ সহি কৰিলে ইন 1995 এপ্ৰিল 1 তাৰিখে they demanded for implementation of article 244A of the constitution, that is autonomous state see autonomous district aru autonomous state tarmane the same thing, it is within in Assam kintu etu state asile district asile etu oloman higher hobo state hobo kiyo state holo state loike uthabo logia hoise karon to hoise jiman law bonai amar autonomous district e council amar governor e sohi nokore kiyo nokore karon governor is appointed by the government of India with the concurrence of the state chief minister or minister kole eta concurrence thake ta kak appoint koribo lage boli tu hei karone hei governor e bhoy kore teo state jitu koi state or kotha hunibo logia hoy niyomote hunibo na lage constitution semi constitutional likha ase paragraph 20BA likha ase governor should act on his prerogative boli ta likha ase kintu prerogative te ketio nokore etu karon nokore karon he is also afraid that he may be sent out of governorship hetu boli bhoy khai he karone teo nokore aru yet interfere kore state government interfere nokora karon not আমি যেটো নিজৰ প্ৰটেকচনৰ কাৰণে আমি আইন বনাব লাগিছিলে হেইটো বনাব নোৱাৰা হৈ গল বুঝছো কামিং ব্যাক এগেইন টু দিস থিং গটিকে সেই সময়ত আপোনাৰ তেওঁলোকে ডিমান্ড কৰিছিলে অটোনমাস ষ্টেট আৰু কিন্তু হেইটো ডিমান্ড ইজ ওকে দ্যাট ইজ ওয়ান থিং বাট দেন উইদিন দি অটোনমাস কাউন্সিল যিবিলাক কথা বতৰা আছিলে যিখিনি তেওঁলোকে কৰিব পাৰিছিলে হেখিনি তেওঁলোকে কাৰ্বি মানুহৰ কাৰণে কৰিছিলে নে নাই কৰা কাৰ্বি সকলৰ কাৰণে কৰিবলৈ লৈছিল কিন্তু তেতিয়াও মই এতে প্ৰথমতে মই কৈছিলো because of misunderstanding of the word constitution আমি সকলোৱে জানো what is the articles of constitution articles of constitution or কথা আমি জানো কিন্তু constitution কি এই concept to বহুতে নুবুজে সেই কাৰণে in 1995 ASDC সকলে যেতিয়া MOU সহি কৰিলে তাত land protection to ভাঙি থৈ দিলে land protection to ভাঙি থৈ দিলে but that is a very fundamental thing 6 schedule to আমাৰ land গোটেইখিনি land to আমাৰ ট্ৰাইবেলৰ কাৰণে ৰিজাৰ্ভ কৰি থৈছে সেই সময়তে ক্লজ O তেওঁলোকে paragraph 3A include কৰি ক্লজ O তাত হুমাই দিলে alienation of land বুলি কৈ দিলে alienation of land হে শব্দ নথকা কাৰণে alienation মানে transfer really শব্দ নথকা কাৰণে under paragraph 3 reserve কৰি থৈছে non tribal সকলে মাটি পাতা লব নোৱাৰে হেতু কিন্তু এই alienation of land বুলি থকা কাৰণে তাৰ মানে transfer বুলি শব্দ হুমুৱা কাৰণে এটো তো কনস্টিটিউশন না এটো ওপেন হৈ গল সেই কাৰণে এতিয়া তো সব মাটি লয় স্পেশালি বাংলাদেশৰ মানুহ ওয়েস্ট বেঙ্গলৰ মানুহ বেছি ভাগে বেঙ্গলী হিন্দু হে বেছি লৈছে আমাৰ ইয়াত মুসলিম তো বৰ কম বাংলাদেশ বুলি কলে সকলোৱে মানে মুসলিম হেতু বুলি বুজে কিন্তু আসলতে নহয় আমাৰ তো তাতে মুসলিমো আছে কিন্তু 20000 মান আছে তেওঁলোকৰ কিন্তু বেঙ্গলী হিন্দু তো মোর দেন 2 লাখ হৈ গল এতিয়া মোর দেন 2 লাখ or 3 লাখ হৈ গল গটিকে তাৰমানে যেটো লোকেল যেটো কাৰ্বি আংলঙৰ মানুহৰ এটা তো মূল কথাটো হৈছে প্ৰটেকচন অফ ল্যান্ড নহয় জানো আৰু ল্যান্ড তো হৈছে as because most of these people বেছিভাগ মানুহে তেওঁলোকে খেতি বাতি কৰা তেওঁলোকৰ কাম নহয় জানো
তেওঁলোকৰ হাতত যদি মাটিয়ে নাথাকে তেতিয়াহ'লে কি হ'ব এতিয়া মাটি নাথাকে এইটো আপুনি আচৰিত হ'ব বোধ হয় আপুনি নিজেও বিশ্বাস নকৰিব পাৰে মই কোৱা কথা ট্ৰাইবেলসকলে তাত পতা নাপায় এতিয়া পতা নাপায় নন ট্ৰাইবেলকে চব পায় নন ট্ৰাইবেলসকলে বিচাৰিলে পায় আৰু লগে লগে নন ট্ৰাইবেলসকলকতো এনেকৈ কয় দেই আমাৰ CM ডাঙৰীয়াসকলে কয় আমি বিনামূলীয়াকৈ পাতা দিম বুলি কৈ থাকে বিনামূলীয়াকৈ আৰু বিক্ৰী কৰিব পাৰে বুলি ক'ৰবাত লিখা আছে নেকি আইনত পটা যে বিক্ৰী কৰিব পাৰে বুলি আইনত লিখা আছে নেকি আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনত নাই তেতিয়াহ'লে তাত বিক্ৰী নকৰাকৈ আপোনালোকে কি কয় আমি বিক্ৰী নকৰি ফ্ৰী অফ কষ্ট আমি দিম বুলি কিয় কয় ক'বলৈ কথাই নহয় এইটো ফ্ৰী অফ কষ্টহে দিব লাগে মাত্ৰ প্ৰিমিয়ামহে দিব লাগে এনেকুৱা হৈ গ'ল এতিয়া ট্ৰাইবেলসকলে নাপায় এতিয়া মই এই সন্দৰ্ভতে এটা কথা উত্থাপন কৰিব বিচাৰিছোঁ এই যে মাজতে তাত কথা ওলাইছিলে 18,000 বিঘা মাটি এই কোনোবা কাৰোবাক আপোনাৰ ধৰক এই সোলাৰ এনাৰ্জিৰ কাৰণে কিবা দিয়াৰ কথা ওলাইছে এই কথাটো কি হয় সেইটো আইন মতে ট্ৰাইবেল এৰিয়া বুলি পেৰাগ্ৰাফ 20ত লিখা আছে এইটো ট্ৰাইবেল এৰিয়া আমি যদি ইণ্ডিয়াৰ ভিতৰত নাথাকিলোহেঁতেন ইণ্ডিয়াত আউটসাইড ইণ্ডিয়া হ'লোহেঁতেন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হ'লোহেঁতেন তেতিয়া ইট উড হেভ বিন কি আমাৰ কাৰ্বি কাণ্ট্ৰি বা এইটো ট্ৰাইবেল কাণ্ট্ৰি বুলি ক'লেহেঁতেন ট্ৰাইবেল নেশ্যন বুলি ক'লেহেঁতেন কিন্তু আমি নেশ্যন নহয় আমি উইদিন ইণ্ডিয়াহে it is good we agree it is on our own wish it is done so it is tribal area so it is a mini constitution tat konu tat humabo nware kintu ei humabo nwara boli jani huni teoloke back door re etia Assam government e kori ase anise 18,000 bighas of land for solar project jot 24 ভিলেজ আছে তাত কাৰ্বি আৰু নাগা সকলৰ গাঁও গোটেইখিনি এটি এভিকশন হ'ব এটো কি কথা তেওঁলোকে এনেই দুখিয়া আৰু একদম দুখিয়া কৰি থৈ দিছে এতিয়া লেণ্ডলেছ কৰি থৈ দিব আৰু এতিয়া নট অনলি ডেট আপুনি যোৱাকালিনে পঢ়ি শুনিছে আমাৰ চিফ মিনিষ্টাৰ এনাউন্স কৰিছে আৰু যে এডভান্টেজ আসামত কি আম্বানিক ইয়াত আনিব মাটিটো কাৰ্বি আংলঙত দিব within 15 days bole mati to allocation hobo are chief minister e power ase niki Karbi Anglong mati kak dibo lage tetu kobo nware he has got no power it belongs to the autonomous council yes aru teoloke iman jodi dibo tetehale okol CM to kobo kole no hobo noy etu council bohibo lagibo noy ta so how is the council responding they are BJP so high command boy kore teoloke তাৰ সুকি যাব বুলি চেয়াৰ যাব বুলি পেলাই ভয়তে তেওঁলোকে চুপচাপ আছে ভাল হৈছে ডেভেলপমেন্ট বুলিহে তেওঁলোকে কয় আকৌ আমাক কয় যে তেওঁলোকে আমি ডেভেলপমেন্ট কৰিব খুজিলে ডেভেলপমেন্ট বিৰোধে কৰে বুলি আমাক কয় আৰে ডেভেলপমেন্ট কাক ডেভেলপমেন্ট কৰিব কি আপুনি আম্বানি নহা কাৰণে আমি দুখিয়া হৈছে নেকি কাৰ্বি সকলে বা ট্ৰাইবেল সকলে নহয়তো আম্বানি নাহিলেও বেছি আমি উন্নতি হলো হতে সুখত থাকিব পাৰিব বেছি ভালকে থাকিব অকল এতিয়া তাৰমানে 24 খন গাঁৱৰ মানুহক তাৰ পৰা উচ্ছেদ কৰা হ'ব হয় হেতু এই সোলাৰ প্ৰজেক্টৰ এটো এডভান্টেজ অসমৰ তাৰমানে এটো এটা নহয় এটো এডভান্টেজ অসম নহয় হেতু বেলেগ হেতু এতিয়া এডভান্টেজ অসম টু এইটো এই যে আম্বানিক যে আনিব কিবা কিবি ইণ্ডাষ্ট্ৰি খুলিব আম্বানি আদানি সকল এডভান্টেজ অসমৰ কাৰণেও আপোনাৰ কাৰ্বি মানুহৰ মাটি যাব হয় কাৰ্বি মানুহে মাটি যাব আকো দুখিয়া হ'ব তেওঁলোকে এতিয়া মই হঠাই কৈ থাকো মোৰ মিছা কথাও কোৱা নাই আপোনালোকে এজি গৈ পেলাই চাব পাৰে 90% হাউসেস অফ দ্য পিপল দেই 90% বুলি কয় নহয় অসমীয়াত 90% কাৰ্বি সকলৰ ঘৰ বুকাৰে লিপা ঘৰ মাত্ৰ বাঁহৰ আৰু বুকাৰে লিপা ঘৰ ফ্লোৰ তো দেখিব ভিজা মজিয়া তাতে বাচ্চাবিলাক শুৱে
সো কল তেওঁলোকৰ পাঘৰ একো নাথাকে এক মুঠি চাউল নাপাব আপুনি এনেকুৱা অৱস্থাত তাই আৰু এতিয়া আম্বানী আহিব তেওঁলোকক আকৌ এভিকশ্যন কৰিব দুখীয়া আকৌ নহ'বনে আৰু ইমান দুখীয়া হৈছে কাৰ্বি আংলঙত একেবাৰে এমপ্লয়মেণ্ট একো নোহোৱা হৈছে একো মানে কয় প্ৰডাকশ্যন কৰিব নোৱাৰা হৈছে সেইকাৰণে হাজাৰ হাজাৰ কাৰ্বি ল'ৰা ছোৱালী বাংগালোৰত আছে চেন্নাইত আছে মুম্বাইত আছে দিল্লীত আছে কলকাতা আছে আৰু ইয়াত গুৱাহাটীতো বহুত আছে সেইবিলাক সব এৰিবলগীয়া হৈছে মা দেউতা সব ফেমিলি ৱাইফ চিলড্ৰেন এৰিবলগীয়া হৈছে আৰু চিলড্ৰেনসকলৰ কাৰ্বি চিলড্ৰেনসকলৰ মই এক বছৰ আগতে মৰিগাঁৱলৈ গৈছিলোঁ ডিচি অফিচৰ ইনচাৰ্জসকলে আমাক কৈছে যে ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট মোৰ দেন 2000 কাৰ্বি ল'ৰা ফ্ৰম দ্য এজ অফ 5 বছৰীয়াৰ পৰা 12 বছৰীয়াৰ ভিতৰত তাত আছে চাকৰ তাত ইণ্ডিভিজুৱেল প্ৰাইভেট ঘৰত চাকৰ কৰে ডমেষ্টিক ছাৰ্ভেণ্ট কাম কৰে ইন দ্য নেম অফ এডুকেশ্যন কাৰণ স্কুলবিলাক চব বন্ধ হৈ গ'ল কিয় স্কুলবিলাক বন্ধ হৈছে এপইণ্টমেণ্ট টু টিচাৰ্ছসকলে এডুকেশ্যন 6 শিডিউল মতে এডুকেশ্যনটো এইটো কি কয় এইটো ইনহেৰেণ্ট ছাবজেক্ট এইটো এডুকেশ্যন ইজ এন ইনহেৰেণ্ট ছাবজেক্ট অফ দ্য অট'নমাছ কাউন্সিল কিন্তু এইটো আছাম গভৰ্ণমেণ্টে লৈ ল'লে এডুকেশ্যন এতিয়া এপইণ্টমেণ্ট ইয়াৰ পৰা হয় সেইকাৰণে কাৰ্বিসকলে তাত এপইণ্টমেণ্ট নাপায় LP স্কুল টিচাৰ তেতিয়াহ'লে এইটো অট'নমাছ কাউন্সিলৰ কি কথাটো হৈছে তাত একোৱে অট'নমাছ নহয় এতিয়া লেছ দেন ইভিন গাঁও পঞ্চায়ত তাত এতিয়া অট'নমাছ কাউন্সিলৰ অৱস্থা আৰু এইটো হিষ্ট্ৰীটো লিখা আছে নহয় যে মানুহবিলাকক এইটো এক্সপ্লইট কৰিবলৈ হ'লে লিডাৰ কিছুমান ইগনৰেণ্টবিলাক দেই ভাল লিডাৰ নহয় একো ইগনৰেণ্ট মানুহবিলাকক লৈ পেলাই লিডাৰ পঠাই তেওঁলোকক দে কিপ দেম ইন গুড হিউমাৰ বুলি কয় যে দে কিপ দেম ইন গুড হিউমাৰ আমাৰ তুলিৰাম ৰংহাং বা অমৰ সিং টিছু এইবিলাকক সব দে কিপ দেম ইন গুড হিউমাৰ সবতে আমি দেখা পাওঁ টকা দি থাকো চিফ মিনিষ্টাৰৰ লগত যায় সব ফুৰি থাকে ডাঙৰ ডাঙৰ মানুহ কিন্তু ডাঙৰ নহয় তেওঁলোকে চাকৰহে একোতে মাত্ৰ চহীহে কৰে একো কাম কৰিব নোৱাৰে তাত অৰ্ডাৰ এটাও দিব নোৱাৰে তাত পিয়ন এপইণ্ট কৰিব নোৱাৰে পিয়ন এপইণ্ট কৰিবলৈ ইয়াতে সেই ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্টটো পাছ কৰি দিলে আমাৰ আছাম গভৰ্ণমেণ্টে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্ট পাছ কৰি পেলাই ইভেন পিয়ন ইজ অলছ' বাছনি কৰে ইয়াত দিছপুৰত মানে অট'নমাছ যে 6 শিডিউলৰ যিটো প্ৰভিজন আছিলে তাৰ আণ্ডাৰত যে অট'নমাছ কাউন্সিলে স্বায়ত্তশাসিত জিলা হিচাপে তাৰ যিবোৰ আছিলে সেইবিলাক তাৰমানে কোনো অৰ্থ নাই এতিয়া আপুনি মই কৈছোঁ যে আমাৰ ইণ্ডিভিজুৱেল লাজ নহয় আমাৰ কাৰ্বি বা ট্ৰাইবেলসকলৰ কাৰ্বি জাতিসকলৰ কাৰণে লাজৰ কথা গোটেই খেৰণি এৰিয়া এইটো PGR VGR মাটি ৰিজাৰ্ভ মাটি এইটো ৰিজাৰ্ভ ফৰেষ্ট একচুৱেলি আৰু উত্তৰ বৰবিল এইটো হাওৰাঘাট ওচৰত গোটেই থাউজেণ্ডছ বিঘাছ এইটো ৰিজাৰ্ভ ফৰেষ্ট ৰিজাৰ্ভ এইটো PGR VGR গোটেই উত্তৰ বৰবিলটো আমাৰ বঙালীসকলক সব দি দিলে বেংগলী হিন্দুসকলক দি দিলে তেওঁলোকে পতা চতা সব দি দিলে আৰু তেওঁলোকে এতিয়া মেজৰিটি হৈ গ'ল ইলেকশ্যনো তেওঁলোকে কণ্টেষ্ট কৰে তেওঁলোকে জিকে আমি ট্ৰাইবেল মানুহ তেওঁলোকক ডিফিট কৰিব নোৱাৰে খেৰণি একেই কথা সব বিহাৰৰ পৰা নি পেলাই তাত বহাই দিলে 1962-63 মানতে এইটো আৰম্ভ হৈছিল তেনেকুৱা তাত বহোৱাক আৰম্ভ কৰা এতিয়া কাৰ্বিসকলে বা ট্ৰাইবেলসকলে তাত কণ্টেষ্ট কৰিব নোৱাৰে নিজিকে তাত বিহাৰীয়ে সদায় জিকে আৰু বোকাজানত এটা আচৰিত কথা এটা আছে আচ্ছা সেইটো এটা কম এই গোটেইখিনি খেৰণি আৰু উত্তৰ বৰবিল এভিকশ্যন কৰিব লাগে বুলি আমাৰ বহুত গ্ৰুপছে ডিমাণ্ড কৰিছে আমিও ডিমাণ্ড কৰিছোঁ সিন্স 2015 পৰা আমি ডিমাণ্ড কৰি আছোঁ তেওঁলোকক এভিকশ্যন কৰিব লাগে বুলি তেওঁলোকক নকৰে এভিকশ্যন কাৰণ কিয় নকৰে তেওঁলোকে বেংগলী আৰু বিহাৰী হয় সেইকাৰণে তেওঁলোকক নকৰে
কাৰ্বি সকল গাৰো সকল এই 5-6 দিন আগতে জি লাংচো বোলা ঠাইত তাত গৈ পেলাই সব ঘৰ চৰ ভাঙি দিলে এভিকশন কোনে কৰিলে এইটো এই ডিস্ট্ৰিক্ট কাউন্সিলে সি কে লাজ নহব নেকি এইটো লাজৰ কথা নহয় নেকি এইটো সি তুলিৰাম ৰং হা যাৰ প্ৰটেকচনৰ কাৰণে তুমি তাতে আছে আৰু তেওঁলোকে নট অনলি দা ঘৰ থকা ঘৰ নহয় স্কুল একদম ভাঙি থৈ দিলে আকৌ টিন চিন সব ভাঙি থৈ দিছে যাতে তেওঁলোকে আকৌ কৰিব নোৱাৰে আৰু আকৌ ৰিপেয়াৰ কৰিব এনেকা কৰি থৈ দিছে আমি আপত্তি কৰিছো আৰু আমি ডিমাণ্ড কৰি আছো কিয় এইটো তেওঁলোকে ফৰেষ্টত ৰিজাৰ্ভ হ'ব পাৰে ফৰেষ্ট ৰিজাৰ্ভটো ৰাখিব লাগে সেইটো আমিও মানিছো কিন্তু যদি ৰাখিব লাগে সেই পিজিআৰ ভিজিআৰৰ পৰা যদি ইভিকশন কৰিব নকৰে তেতিয়া তেওঁলোকক কিয় কৰিব লাগে তাত তোমালোকে কিয় মানুহ বহিব লাগে এতিয়া মই আপোনালোকৰ পৰা এটা কথা জানো আপুনি যিখন এইটো বৰ ইনজাস্টিস এইটো কাৰ্বি আংলঙৰ এতিয়া আপুনি যিবোৰ কথা কৈছে এইবোৰ বৰ ৰোমহৰ্ষক কথা আৰু এইবোৰ সঁচাকে স্থানীয় মানুহৰ কাৰণে অতি দুখ লগা কথা অত্যন্ত দুখ লগা কথা কিন্তু এতিয়া আপোনাৰ যিটো সংগঠন অল পাৰ্টি আচ্ছা আপুনি সেইটো সাবজেক্টলৈ যাবলৈ আগতে মই এটা কম আচৰিত কথা এটা আছে that মাধৱ ৰায় গ্ৰাণ্ট বুলি আছে বোকাজানত মাধৱ ৰায় গ্ৰাণ্ট এটো বেংগলী মানুহ তেওঁলোকে সব অকুপাই কৰি থৈছে তাতে গ্ৰাণ্ট হয় ব্ৰিটিছ দিনত দিয়া বুলি পেলাই এইটো নাভাঙে তাত খাজনাও তুলিবলৈ আমাৰ কাউন্সিলে নাযায় পাৱাৰ নাই কি কথা হা আৰু গ্ৰাণ্ট কৰবাত আছে নেকি অসমত সব এইটো ডিমলিছ কৰিছে তো অসমত প্লেন ডিস্ট্ৰিক্টত তাত ডিমলিছ নকৰে কাৰণ তেওঁলোকে বেংগলী হয় সেই কাৰণে তাত আমাৰ কাউন্সিলে খাজনা তুলিবলৈ নাযায় তাত এনেকুৱা অৱস্থা এতিয়া এই যিটো কথা আপুনি ক'লে তেতিয়াহ'লে আপোনালোকৰ অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স আপোনালোকে যোৱা সময়ছোৱাত আপোনালোকে এইবোৰৰ বিৰুদ্ধে কেনেকুৱাকৈ আপোনালোকে প্ৰতিবাদ কৰিছে বা আপোনালোকৰ কাৰ্যসূচীটো কি এতিয়া আমাৰ দেশটো গণতন্ত্ৰৰ দেশ ডেমক্ৰেসি ইলেকশ্যন জৰিয়তে কৰিব লাগে যদি আমি পাব্লিক ম্যান্ডেট যদি নাপায় তেতিয়াহ'লে আমি কাম কৰিব নোৱাৰো আৰু নন ভায়োলেন্টলিহে কৰিব লাগে ভায়োলেন্স আমি কৰিব নোখোজো সেই কাৰণে আমি অল পাৰ্টি লিডাৰ্ছে আমি কৈছো প্ৰথমতে আমি কৰিছিলো উইদাউট আমি অল পাৰ্টি লিডাৰ্ছ কনফাৰেন্স পলিটিকেল পাৰ্টিও আমি ফৰ্ম কৰা নাছিলো প্ৰথমতে 6 শিডিউল ইমপ্লিমেন্টেশন কমিটি বুলি আমি ফৰ্ম কৰিলো এটা এনজিও টাইপ এটো আৰু সেই 6 শিডিউল ইমপ্লিমেন্টেশন কমিটি জৰিয়তে আমি কাউন্সিলক এই তুলিৰাম ৰংহাককে সিএম যেতিয়া তাকে আমি মেমৰেন্ডাম সাবমিট কৰিলো paragraph 2 sub paragraph 7 আন্ডাৰত কাউন্সিল ইলেকশ্যন পাতিবলৈ কাউন্সিলৰ কাৰণে ভোটাৰ লিষ্ট বনাবলৈ ল বনাব লাগে বুলি ক'লো আইন মতে তেও নকৰিলে বাৰে বাৰে কোৱা সত্ত্বেও বাৰে বাৰে মেমৰেন্ডাম দিয়া সত্ত্বেও নহলে আমি হাই কোৰ্ট এপিল কৰিলো হাই কোৰ্টে অৰ্ডাৰ দিছে আমাৰ কথা মানিছে হাই কোৰ্টে আৰু অৰ্ডাৰ দিছে যে 6 মাহৰ ভিতৰত ল বনাব লাগে আন্ডাৰ paragraph 2 sub paragraph 7 বুলি ক'লে তেওঁলোকে নাই বোলে 6 মাহৰ ভিতৰত নোৱাৰো এক বছৰ লাগিব এক বছৰ সময় দিলে এক বছৰ নহয় এতিয়া 7 বছৰ বেছি হল নবনালে তেওঁলোকে কোৰ্টে একো কোৱা নাই আমি কোৰ্টে কি বুলি কয় হেতু এটা কেছ দিছে কিয় এইটো কন্টেম্প অফ কোৰ্ট দিছে কিন্তু এইটো হাইকোৰ্ট একো কৰা হাইকোৰ্ট এতিয়ালৈকে কৰা নাই আমিও খুব দুখিয়াটো পাৰ্টিটো আমি হাইকোৰ্ট যোৱা মানে কিমান খৰচ হয় আমাৰো খৰচ নাই সেইকাৰণে আমি চুপচাপ থাকিছো কাৰণ আমি যদি ইলেকশ্যন জিকো তেতিয়াহ'লে হাইকোৰ্ট নকলে হাইকোৰ্টটো অলৰেডি কৈছে তো তেওঁলোকে সেইকাৰণে আমি কৰিব পাৰিম বুলি ভাবিহে আমি ডেমক্ৰেটিকেলি হে কাম কৰিম বুলিহে আমি ৰৈ আছো মানুহৰ মাজলৈ গৈ আপোনালোকৰ কাৰণে সমৰ্থন হৈছে এতিয়া মই জনামতে আপুনি ধৰক ইয়ালৈ আহিছিলে যে এখন হেতু
মুভৰ লগত বাৰু ময়ো ব্যক্তিগতভাৱে জড়িত হৈ আছিলোঁ মই সেই কথাটো বাৰু মই ইয়াত আপোনাক এজন নৰ্থ ইষ্ট নাওৰ এডিটৰ ইন চিফ হিচাপে মই আপোনাক সুধিব বিচাৰিছোঁ যে এই যে আপুনি আহিছিলে এখন বিৰোধী বিজেপিৰ বিৰুদ্ধে এটা অপজিশ্যন পাৰ্টিবিলাকৰ এটা ইউনিটি প্ৰচেষ্টা এটা হৈছে গতিকে তাত আপুনি অংশগ্ৰহণ কৰিবলৈ আহিছে যে এই সন্দৰ্ভত আপোনাৰ মতামতটো কি মোৰ মতামতটো হৈছে যে বিজেপি হেতু বিজেপি টু ক'ৰ পৰা হৈছে বিজেপি হৈছে আৰএছএছ পৰা হৈছে আৰএছএছ টু ক'ৰ পৰা হৈছে আৰএছএছ হৈছে মনুস্মৃতি পৰা হৈছে মনুস্মৃতিত কোৱা আছে শূদ্ৰসকলে শূদ্ৰ মানে তেওঁলোকৰ মতে আমি ট্ৰাইবেল সকলো চব শূদ্ৰ হয় সেই তেওঁলোকৰ জ্ঞান মতে তেওঁলোকৰ সিস্টেম মতে নট অনলি ট্ৰাইবেল নহয় ইভেন ডোনাল্ড ট্ৰাম্প ইজ অলসো শূদ্ৰ একৰ্ডিং টু দেম ইভেন কুইন এলিজাবেথ বা এতিয়া কিং চাৰ্লছৰ শূদ্ৰ তেওঁলোকৰ মতে এতিয়া আমি শূদ্ৰ সকলে বোলে তাত আমি পলিটিক্যাল পাৱাৰ কথাটো বাদেই আমি একো পাৱাৰ হ'ব নালাগে বুলি কৈছে কোনো ক্ষমতা পাব নালাগে তাত কৈছে দিস পিপল বুলি কৈছে তেওঁলোকৰ ওয়াইফ চিলড্ৰেন এই গোটেইখিনি প্ৰায় ব্ৰাহ্মণ বুলি কৈছে ব্ৰাহ্মণ সকলৰ সম্পত্তি হয় বুলি কৈছে এইটো লিখা আছে এইটো মনুস্মৃতি চেপ্টাৰ 8 ভাৰ্স আপোনাৰ শ্লোক 417 422 413 আপুনি পঢ়িলে দেখিব তাত হয় হয় এইটো বুলি কৈছে আৰু কৈছে যে এই শূদ্ৰবিলাক বুলি কৈছে তেওঁলোকে কি কয় হেটো স্লেভ গোলাম দাস হয় তেওঁলোকৰ তেজতে মাংসতে এই দাসী আছে বুলি কৈছে আৰু তেতিয়ালৈকে তেওঁলোকৰ সেইটো দাসৰ পৰা দাস এই লেভেলৰ পৰা তেওঁলোকক কেতিয়াও উঠাব নোৱাৰে বুলি কৈছে সেই মানুহবিলাকে আৰএছএছ আৰু সেইবিলাকে বিজেপি সেইকাৰণে বিজেপি কেতিয়াও আমাৰ কাৰণে কেনেকৈ ভাল হ'ব আপুনি বৰ সাংঘাতিক কথা এটা ক'লে আপুনি কৈছে যে বিজেপি পৰিচালিত হয় আৰএছএছৰ দ্বাৰা আৰএছএছৰ দৰ্শন হৈছে মনুস্মৃতি আৰু মনুস্মৃতিত এইটো কোৱা আছে যে ক্ষুদ্ৰসকল হৈছে ব্ৰাহ্মণসকলৰ সম্পত্তি গতিকে তেওঁলোকৰ নিজৰ ইচ্ছা অভিপ্সা এইবিলাক একো থাকিব নোৱাৰে এওঁলোকৰ সম্পত্তি গতিকে এওঁলোকে যিটো কয় তেওঁলোকে সেইটোৱে কৰিব এতিয়া যে আপুনি আগতে যিখিনি কথা ক'লে সেইখিনিৰ লগত ইয়াৰ মিল আছে যে তেওঁলোকে ইয়াতে অট'নমাছ কাউন্সিল পাতি দিছে তুলিনাম ৰংহাং তাৰ মানে চিফ এক্সিকিউটিভ কি এইটো মানে আপোনাৰ মেম্বাৰ আৰু তেওঁক পাতি দিছে বিজেপিয়ে গতিকে আৰু তেওঁলোক যিহেতু এইটো দৰ্শনৰ দ্বাৰা তেওঁলোক পৰিচালিত হয় ৰাজনৈতিক দৰ্শনৰ দ্বাৰা তেওঁলোকে পৰিচালিত হয় গতিকে ইয়াত আৰু কাৰ্বি মানুহৰ স্বতন্ত্ৰতা কাৰ্বি মানুহৰ স্বায়ত্ত শাসনৰ কোনো কথা নাই কাৰণ তেওঁলোক দাসটো স্লেভ গতিকে স্লেভৰ তেজতে আপোনাৰ দাসত্বৰ কথা আছে আৰু সেইটো তেওঁলোকে প্ৰচাৰ কৰে দেই অকল ইয়াত নহয় দেই ত্ৰিপুৰাত প্ৰচাৰ কৰে আৰু আমাৰ কাৰ্বি আংলঙতো এতিয়া প্ৰচাৰ কৰে যে ভাতে মাৰো না বুলি বাতে মাৰো এইটো ডাঙৰ কথা ভাতে মাৰো না বাতে মাৰো ভাতটো খাই থাকিবলৈ দিব লাগে কিন্তু ভাত পাবলৈ ৰাস্তাটো বন্ধ কৰিব লাগে ভাতটো বিচাৰিবলৈ বনাবলৈ ৰাস্তা থাকিলেতো আমি সাবজুগেট নহবতো তেওঁলোকৰ তলত নাথাকিমতো আমি ইণ্ডিপেণ্ডেণ্ট হৈ যাওঁ যে অট'নমাছ হৈ যাওঁ যে অট'নমি হৈ যায় দেখাত ভাতে মাৰিব নালাগে হয় ভাত মাৰিব নালাগে নিজৰ ওপৰত নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ ব্যৱস্থা সেইটো দিব নালাগে এইটো বুলি কৈছে এইটো সঁচা কথা আৰু এইটোহে ইমপ্লিমেণ্ট কৰি আছে এতিয়া আপুনি যিবোৰ কথা ক'লে আপুনি কিছুমান ভয়ংকৰ কথা কৈছে আপুনি কিছুমান মানে অতি বিস্ফোৰক কথা আপুনি কৈছে আৰু সেইকাৰণে আপুনি তাৰমানে এই বিজেপিৰ বিৰুদ্ধে যিটো এটা ইউনিটি মুভ এটা হৈছে তাৰ আপুনি তাত অংশগ্ৰহণ কৰিবৰ কাৰণে আপুনি আহিছিল ইয়াত আমি সেইকাৰণে কৈছোঁ যে আমি ইউনিটি অপজিশ্যন ইউনিটি ইজ এ মাষ্ট
অপজিশন ইউনিটি ইজ এ মাষ্ট এইটো নহ'লে আপুনি এই দাসত্বৰ বিৰুদ্ধে আপুনি একো কৰিব নোৱাৰিম এতিয়া দেই মই এতিয়াই কৈ দিওঁ আমাক কেনেকৈ তেওঁলোকৰ তলত ৰাখিছে ইউনিভাৰ্চিটি আছাম ইউনিভাৰ্চিটি বনাইছে ডিফুট কেম্পাছ বুলি কৈছে হেডকোৱাৰ্টাৰ্ছ গোটেইখিনি শিলচৰৰ পৰাহে চলায় আৰু এই কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও তিনিটা ডিষ্ট্ৰিক্ট ইমান কলেজ আছে চব আছে আমাক ইউনিভাৰ্চিটি এটা ইণ্ডিপেণ্ডেণ্ট ইউনিভাৰ্চিটি নিদিলে আমাক এতিয়াও কাৰণ দে ৱান্ট ডেট উই শুড বি আণ্ডাৰ বৰাক ভেলী সেইটো হাউ মেনি কলেজেছ আৰ দেয়াৰ কিমান কলেজ আছে তাত 50টা মানটো হ'ব কমছে তেতিয়াহ'লে এতিয়াতো কলেজবিলাকক 50টাটো বেছি হ'ব তিনিটা ডিষ্ট্ৰিক্ট তেতিয়াহ'লে তেওঁলোকে যে চবতে আপোনাৰ ইউনিভাৰ্চিটি পাতি আছে কাৰ্বি আংলঙত এখন ইউনিভাৰ্চিটি পতাৰ অসুবিধাটো ক'ত আছে বিল্ডিং চব আছে কিয় নকৰিলে সেইটো আমি কৈ আছোঁ সেইটো কাৰণে আৰু সেইটো এটা এই ইউনিভাৰ্চিটি কথা আৰু কিবা এটা আৰু এটা এনেকুৱা ইউনিভাৰ্চিটি এনেকুৱা কৰিলে আৰু এটা ছেমি ছেক্ৰেটেৰিয়েট শিলচৰত বনাইছে ঠিক আছে তেওঁলোকৰ কাৰণে বনাও আমি একো আপত্তি নাই কিন্তু আমাৰ ডাঙৰীয়া মিনিষ্টাৰ পাটোৱাৰী হ'বলা এবাৰ এনাউন্স কৰিছিল টেলিভিশ্যনত এনাউন্স কৰিছিল কাৰ্বি আংলং ডিমা হাছাও এই গোটেইখিনি সেই ছেমি ছেক্ৰেটেৰিয়েট আণ্ডাৰতে থাকিব লাগিব বুলি কৈছে ইনক্লুডিং লেণ্ড এডমিনিষ্ট্ৰেশ্যনটো ছেমি ছেক্ৰেটেৰিয়েটৰ পৰা কৰিব তাৰমানে শিলচৰৰ পৰা কৰিব শিলচৰটো কি আমাৰ অসমীয়া মানুহ তাত যাবলৈ ভয় হয়নে নহয় আৰু আমাৰ কাৰ্বি মানুহ আৰু ক'ত কি চলিব তাত নহয় জানো সেইটোহে চলি আছে আৰু তেওঁলোকৰ কাৰণে যদি ছেমি ছেক্ৰেটেৰিয়েট বনাব পাৰে আমাক তাতে থাকিব লাগে বুলি কয় তেতিয়াহ'লে আমাৰ আৰ্টিকল 244A দি পেলাই আমাক অট'নমাছ ষ্টেট কিয় নিদিলে গতিকে এতিয়া সেইকাৰণে আপুনি কৈছে যে এওঁলোকৰ দৰ্শনটোৱে হৈছে এইটো যে ট্ৰাইবেল মানুহক জনজাতীয় মানুহ তেওঁলোক ক্ষুদ্ৰ বুলি কয় আৰু ক্ষুদ্ৰবিলাকৰ কোনো স্বাধীনতা নিজৰ ইচ্ছাৰ এইবিলাকৰ প্ৰশ্ন নাই তেওঁলোকক দাস কৰি ৰাখিব লাগে তেওঁলোকক পৰাধীন কৰি ৰাখিব লাগে আৰু সেইকাৰণে সেইটোৱে যদি তেওঁলোকৰ দৰ্শন হয় ৰাজনীতি হয় তেতিয়াহ'লে তেওঁলোকৰ লগত আপোনালোকে কেনেকৈ থাকিবতো নোৱাৰে গতিকে সেইকাৰণে আপুনি বিৰোধী যিটো ঐক্যৰ যিটো প্ৰচেষ্টা হৈছে সেই প্ৰচেষ্টাৰ লগত আপুনি একগোট হৈছে গতিকে মই আমাৰ সময় হৈ আহিলে কিন্তু আপুনি এনেকুৱা কিছুমান কথা আৰু ইমান বলিষ্ঠভাৱে ইয়াত উত্থাপন কৰিছে মই ভাবোঁ এই কথাখিনি কাৰ্বি আংলঙৰ ৰাইজেও চাব আৰু অসমৰ ৰাইজেও চাব আৰু ইয়াৰ পৰা আমাৰ শিকিব লগা বুজিব লগা জানিব লগা বহুত কথা আছে আৰু সেইখিনি কৈয়ে মই আপুনি এটা কথা মই ক'ব পাৰোঁ যে এই ইউনিটি কৰোঁতে এটা কথা চাব লাগে কিন্তু আমি ৰিজনটো চাই পেলাই সেই ইউনিটি কৰিব লাগে মই বৰ্তমান সেইটোৱে কওঁ ৰিজন চবতে প্ৰত্যেক কনষ্টিটুৱেঞ্চি বুলি নহয় প্ৰত্যেক MLA কনষ্টিটুৱেঞ্চি আপুনি এইটো ক'ব বিচাৰিছে যে এই যিটো ঐক্য প্ৰচেষ্টা হৈ আছে সেই ঐক্য প্ৰচেষ্টাত আমি তাৰ যিটো স্থানীয়তাৰ এটা ৰূপ থাকিব লাগে স্থানীয়তাৰ এটা বিশেষত্ব থাকিব লাগে এইটো অতি গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে যে যে নহওক আপুনি ইমান সময় আপোনাৰ আমাৰ লগত কথা পাতি এই যিখিনি কথা ক'লে মই ভাবোঁ আমি সকলোৱে আমি কিছুমান নতুন কথা শিকিব পাৰিছোঁ বিশেষকৈ শেষৰ ফালে আপুনি যিখিনি কথা ক'লে ইমান সুন্দৰকৈ আপুনি কথাখিনি ইয়াত উপস্থাপন কৰিছে গতিকে মই তাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ আৰু ইয়াৰ পিছত আপুনি যেতিয়া আহিব তেতিয়া আমি একোটা বিশেষ দিশ লৈ পেলাই আপোনাৰ লগত কথা পাতিম গতিকে ধন্যবাদ Thank you so much. আজিৰ কাৰণে